আৰামদায়ক বিছনাখন এৰি এইবাৰ ঢাপলি মেলিছে প্ৰজন্ম জংঘললৈ। মানে মই ক'বলৈ গৈ আছোঁ যে বৰ্তমান অসমত প্ৰজন্ম আলফা স্বাধীনলৈ যোগদান কৰিবলৈ গৈ আছে প্ৰতিদিনে। স্বয়ং জুবিন গাৰ্গে নিজে কৈছে যে আলফা স্বাধীনত তেখেতে হেনো যোগদান কৰিব যদিহে বিলখন আইনত পৰিণত হয়, যদি বিলখন গ্ৰাহ্য হয় তেনেহ'লে স্বয়ং জুবিন গাৰ্গে আলফা স্বাধীনত যোগদান কৰিব। কিয় এনে এক অসমত এনে পৰিস্থিতিৰ সন্মুখীন হৈছে? এনে এক সন্দিক্ষণত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ মন্তব্য শুনকচোন। তেখেতে কয় তেখেতৰ কাৰণে হেনো আলফা স্বাধীনত যোগদান কৰিব লগা বিষয়টো কোনো ডাঙৰ মেটাৰ নহয়, ডাঙৰ বিষয় নহয়। অসমত 200, 300, 400 ল'ৰাটো আলফাত আজি 20 বছৰৰ পৰা আছে। এইটো নতুন নিউজ কেনেকৈ হ'ল? নতুনকৈ যোৱা অহা চলি থাকে আৰু আত্মসমৰ্পণো কৰি আছে, আহি আছে, গৈ আছে। এইটোতো আমি অসমত যেতিয়াৰ পৰা মই ডাঙৰ হৈছোঁ আলফাত কোনোবা গৈছে, কোনোবা ঘূৰি আহিছে। জুবিন গাৰ্গ অসমীয়া জাতিৰ সন্মান, এনে এক ব্যক্তি, এনে একজন সন্মানীয় ব্যক্তি, তেখেতে আলফা স্বাধীনত যোগদান কৰিম বুলি কোৱা প্ৰক্ৰিয়াটো আপোনাৰ কাৰণে সৰু হৈ গ'ল। তেখেতৰ কাৰণেতো কোনো ধৰণৰ অভাৱ নাই। তেখেতে এনেকুৱা আৰামদায়ক বিচনা এখন এৰি কিয় জংঘললৈ গতি কৰিব লগা বিষয়টো উত্থাপন কৰিব লগা হ'ল? তেখেতৰতো কোনো অভাৱ নাই, তেখেতৰ ব্যক্তিগত কোনো অভাৱ নাই। তেখেতৰ অভাৱ আছে, অসমীয়া জাতিৰ স্বাৰ্থ জড়িত হৈছে তেখেতৰ ক্ষোভ। এই ক্ষোভ আমি অসমীয়াই বুজিব লাগিব, আপোনাৰ নেতাসকলে বুজিব লাগিব। আপোনালোকৰ নেতাসকলে এনেকুৱা ধৰণৰ মন্তব্য কৰি, অৰ্থাৎ এনেকৈ এক সমস্যা, এই সমস্যাটো যদি আপোনালোকে জাবৰ জোঁথৰৰ নিচিনাকৈ পেলনীয় বুলি ভাবে তেনেহ'লে অসমীয়া জাতিৰ স্বাৰ্থ কেনেকৈ ৰক্ষা হ'ব? আৰু আপুনি যদি অসমীয়া জাতিৰ স্বাৰ্থৰ কাৰণে চিন্তা নকৰে, অসমীয়া জাতিটোৰ স্বাৰ্থৰ খাতিৰে, এনে শ শ অসমীয়া জাতিৰ স্বাৰ্থৰ খাতিৰে জুবিন গাৰ্গৰ নিচিনা মানুহ ব্যক্তি ওলাই পৰিব আৰু আলফা স্বাধীনত যোগদান কৰিবলৈ প্ৰত্যেকজন ব্যক্তি ওলাই আহিব যদিহে এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিলখন আইনত পৰিণত হয় বা গ্ৰাহ্য হয়। ৰ'ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, আপোনাক আমি বহুত সন্মান কৰোঁ, কিন্তু আপুনি যে বিল 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 এই শব্দটো কৈ আছে, বিলৰ কথা বাদ দিয়ক, NRCত গুৰুত্ব দিয়ক। চাওকচোন ভিডিঅ'। বিল বিল কৰি একাংশ মানুহক ৰক্ষণাবেক্ষণ দিয়াৰ এটা গভীৰ ষড়যন্ত্ৰ চলি আছে। ছাৰ, এটা ডাঙৰ সমস্যা এটা আজি বৰপেটা, হাইলাকান্দি, কৰিমগঞ্জ, য'ত 6%তকৈ কম নাম NRCত চিহ্নিত কৰিলে, আজি দল সংগঠন জঁপিয়াই পৰিব লাগিছিল তাৰ বিৰুদ্ধে অবজেকশ্যন দিয়াৰ কাৰণে। এই বিল 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 বুলি কৈ লাষ্টত বিলো একো নহ'ব আৰু এই মানুহবিলাকো NRCত ৰেগুলাৰাইজ হৈ সোমাই যাব। গোটেইটোতো এটা অসমীয়া জাতিয়ে কোন শত্ৰু কোন মিত্ৰ পিছত চিহ্নিত কৰিব। এই NRCৰ 15 তাৰিখ ক্ৰুচিয়েল দিন। কোনো NRCৰ অবজেকশ্যন দিয়াৰ ওপৰত কোনো মুভমেণ্ট নাই, NRCত অবজেকশ্যন দিয়াৰ ওপৰত কাৰো আগ্ৰহ নাই, খালি বিল বিল বিল, য'তে সোধে বিল বিল। এইটো কি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, আপোনাক মই বহুত সন্মান কৰোঁ আৰু আপোনাক যদি সন্মান কৰোঁ, কিন্তু অসমীয়া জাতিৰ স্বাৰ্থৰ খাতিৰে মই এটা প্ৰশ্ন আপোনালৈ কৰিবই লাগিব। মই আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিহেতু আপুনি বিল 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 শব্দটো ব্যৱহাৰ কৰি আছে। বিল তেতিয়াৰ পৰা বন্ধ হৈ যাব যেতিয়া আপোনালোকে এই বিলখন গ্ৰাহ্য কৰাৰ কাৰণে অহৰহ প্ৰস্তাৱ নল'ব। মই আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিটো সময়ত NRC প্ৰক্ৰিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত সুচাৰুৰূপে চলি আছে, তেনে এক পৰিস্থিতিত, তেনে এক সন্দিক্ষণত কিয় আপোনালোকে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিলখন অসমীয়াৰ ওপৰত জাপি দিলে? কিয়? যিটো সময়ত 1971 চনৰ 24 মাৰ্চ তাৰিখৰ যি আগৰ বৈধ নথি আছে, তেখেতসকল অসমীয়া বুলি গণ্য কৰা হ'ব, আৰু যাৰ 1971 চনৰ 24 মাৰ্চৰ তাৰিখৰ আগৰ বৈধ নথি নাই, তেখেতসকলক বিদেশী বুলি গণ্য কৰা হ'ব। এনে এক সন্দিক্ষণত NRC প্ৰক্ৰিয়া চলি আছে, কিন্তু আপোনালোকে এই বিলখন আনি জাপি দিলে। কিয় জাপি দিলে? কি স্বাৰ্থ? আপোনালোকে অসমবাসী ৰাইজৰ ওপৰত উপস্থাপন কৰক। তেতিয়া কোন অখিল গগৈ ডাঙৰীয়া দেৱৰ মুখৰ পৰা, কোন সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া দেৱৰ পৰা, কোন অসমীয়া জাতীয় সংগঠনৰ ব্যক্তিৰ মুখৰ পৰা এই বিলখনৰ কথা ওলাব? কাৰোৰে মুখৰ পৰা এই বিলৰ কথা নোলায়, আৰু এই বিল তেতিয়াই মৰহি যাব যেতিয়া আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰে। চ' আপোনালোকে যদি এই প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰে, তেনেহ'লে
এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 তীব্ৰ বিৰোধিতা কৰিছোঁ প্ৰত্যেকজন অসমীয়াই কৰিব আৰু এই বিলখনৰ কাৰণে দেহ উচৰ্গা কৰি দিয়াৰ কাৰণেও কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে অসমীয়া চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ মই প্ৰত্যেকজন অসমীয়া ব্যক্তিক জনাব বিচাৰিছোঁ যে আপোনালোকে তীব্ৰ বিৰোধিতা কৰক এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিলখন আমাৰ অসমীয়া জাতি সম্পূৰ্ণ নিশেষ হৈ যোৱাৰ উপক্ৰম হৈছে এই কণ্ডিশ্যনত যদি আমি টোপনি মাৰি থাকোঁ তেনেহ'লে আমাৰ এই অসমীয়া জাতি কিছুদিনৰ ভিতৰত নিশেষ হৈ যাব চ' আজিলৈ ইমানেই যদি ভিডিঅ'টো গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব যদি নতুন মেম্বাৰ হয় আৰু যদি ভিডিঅ'টো গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে লাইক আৰু কমেণ্টত আপোনাৰ মতামত জনাব আৰু ভিডিঅ'টো প্ৰত্যেকজন অসমীয়ালৈ শ্বেয়াৰ কৰি দিয়ক চ' আজিলৈ ইমানেই ধন্যবাদ জয় আই অসম